হেল্ল' হেল্ল' হেল্ল', কি কৰি আছিলা? খবৰ ভালনে তোমাৰ? কোন হয়নো তুমি? আগে কোৱাচোন, কি খবৰ তোমাৰ? মোৰ ভালে। এতিয়া কোৱা, কোন হয় তুমি? ধৰিব পৰা নাই ন তুমি? নাই আকৌ। কোননো তুমি? ক'ব নোৱাৰা যদি ফোন ৰাখা। ৰবা কৈছো ৰবা। অ' কোৱা নহ'লে। মই প্ৰশান্ত। প্ৰশান্ত? কোন প্ৰশান্ত? ক'ৰ হয়? চিনি পোৱা নাই ন? নাই আকৌ। ক'ৰনো? মৰিগাঁও হাতীপাতৰ। অ' প্ৰশান্ত তুমি? মই। কিয় তুমি আচৰিত হৈ গলা যে? নাই আচৰিত হোৱা নাই মই। ইমান দিনৰ মূৰত ফোন কৰিলা যে? তোমাৰ নম্বৰটো নাইকিয়া হৈ গৈছিলে যে, আৰু বিচাৰি পোৱা নাছিলোঁ মই, সেইবাবে। অ' পিছে তোমাৰ খবৰ কোৱা? আছোঁ আৰু। আছোঁ আৰু মানে? ভগৱানৰ কৃপাত ভালে আৰু। পিছে তোমালোকৰ ঘৰৰ মা দেউতাহঁতৰ খবৰ কোৱা? তেওঁলোক কেনে আছে? ভালেই দিয়া, সকলোৰে ভাল। পিছে তোমাৰ পঢ়া শুনা কেনে চলিছে? ভালেনে? ভালেই দিয়া, তোমাৰ? নক'বা আৰু। তুমি যেতিয়াৰে পৰা মা দেউতাৰ লগত গাঁও এৰি গুচি গৈছা, তেতিয়াৰে পৰা কোনো ফালৰ পৰাই একো কৰিব মন নোযোৱা হৈ গৈছে। পঢ়া শুনাটো দূৰৰেই কথা। কি? আমি গুচি আহিলোঁ কাৰণে তোমাৰ কিয় তেনেকুৱা হ'ল আকৌ? কিয় হ'ল মানে? তুমি কি নেজানা? মই কেনেকৈ জানিম? তুমি ক'লেহে জানিম আকৌ। হয় নেকি? হয় আকৌ। কোৱাচোন নহ'লে, আমি গুচি অহাত তোমাৰ কিয় তেনেকুৱা হ'ল? 2 বছৰমান আগত মই যে তোমাক কথা এষাৰ কৈছিলোঁ, তুমি সেই কথাষাৰ উত্তৰ নিদিয়াকৈয়ে গুচি গ'লা। তাতে কি হ'ল আকৌ? তুমি নিদিয়া সেই উত্তৰটিয়ে মোক বিচলিত কৰি ৰাখিছে। হয় নেকি? হয় আকৌ। কিন্তু কথাটো বা কি আছিলে? তুমি পাহৰিয়ে গ'লা নেকি? পাহৰি গ'লোঁ আকৌ। কোৱাচোন কোৱা, কি কথা আছিলে সেইটো? নালাগে দিয়া নহ'লে এতিয়া শুনিব আৰু। কোৱা না প্লিজ, মই এতিয়াই উত্তৰটো দিম, কোৱা। সঁচাকেনে বাৰু? সঁচাকে, কোৱা তুমি। তোমাক যে মই সিদিনা এপাহ ৰঙা গোলাপ দি প্ৰপ'জ কৰিছিলোঁ, তাৰ উত্তৰ নোপোৱাৰ বাবে আকৌ। সেইটো কথা। সেইটোৱে। কোৱাচোন এতিয়া, তুমি মোক এতিয়াও ভাল পোৱানে? হেল্ল'?